নমস্কাৰ অসমীয়া পাকঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি অসমীয়া পাকঘৰত লাই শাকৰ সৈতে গাহৰি মাংস বনাবলৈ লৈছোঁ। আহকচোন চাওঁ কেনেদৰে বনাইছোঁ আৰু কি কি সামগ্ৰীৰ প্ৰয়োজন হৈছে। ইয়াৰ কাৰণে প্ৰথমতে মই আধা কেজি গাহৰি মাংস বইল কৰি লৈছোঁ আৰু এমুঠি লাই শাক লৈছোঁ আৰু লৈছোঁ এটা আলু, কেইফুটামান ৰচুন, এটুকুৰা আদা, 3টা কেঁচা জলকীয়া, এখিলা তেজপাত, আধা চামুচ জিৰা গুটি, এটা পিঁয়াজ, এটা বিলাহী আৰু অলপমান ধনিয়া পাত লৈ লৈছোঁ। আনফালে কেৰাহীখন গৰম হ'বলৈ দি অলপমান মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হৈ অহাত আধা চামুচ জিৰা গুটি দিছোঁ, এখিলা তেজপাত দিছোঁ আৰু আগতীয়াকৈ কাটি ৰখা পিঁয়াজখিনি দি লৈছোঁ আৰু ইয়াৰ লগতে মই 3টা কেঁচা জলকীয়া দি দিছোঁ আৰু এই গোটেইখিনি ভালদৰে লৰাই আধা মিনিট সময় ভাজি ল'ব লাগিব। আধা মিনিট সময় পিঁয়াজখিনি ভাজি ৰখাৰ পিছত এতিয়া মই খুন্দি ৰখা ৰচুন আদাৰ পেষ্টখিনি দি লৈছোঁ আৰু ৰচুন আদাৰ যি কেঁচা গোন্ধ এই গোন্ধ নোযোৱালৈকে ভাজি ৰাখিব লাগিব। ৰচুন আদাখিনি ভালদৰে ভাজি হোৱাত এতিয়া বইল কৰি ৰখা গাহৰি মাংসখিনি দি লৈছোঁ আৰু অকণমান লৰাই দিছোঁ। আৰু এতিয়া দিছোঁ আধা চামুচ হালধি গুড়ি, সোৱাদ অনুসৰি নিমখ দিছোঁ, আধা চামুচতকৈ অকণমান কম কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, অকণমান মিট মছলা দিছোঁ আৰু ধনিয়া পাউডাৰ দিছোঁ আৰু এই গোটেইখিনি ভালদৰে লৰাই দিছোঁ। মছলাৰ পৰিমাণটো আপোনালোকে মাংসৰ পৰিমাণ অনুযায়ী দিব। এতিয়া মাংসখিনি মই এইদৰে লৰাই 5ৰ পৰা 7 মিনিট সময় ভাজি ৰাখিম আৰু এখন ঢাকনিৰে ঢাকি ৰাখি দিছোঁ। ঢাকনখন দাঙি মাজে মাজে এইদৰে লৰাই আছিলোঁ। পাঁচৰ পৰা 7 মিনিট সময় এইদৰে লৰাই ভাজি ৰখাত এতিয়া মাংসখিনিৰ পৰা তেল বিৰিঙি আহিছে। এতিয়া মই এইখিনি সময়তে কাটি ৰখা আলু কেইটুকুৰা দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া এখন ঢাকনিৰে ঢাকি ৰাখি দিছোঁ অলপ সময়ৰ কাৰণে। আলু কেইটুকুৰা দি মাংসখিনি 5 মিনিট সময় ভাজি ৰখাৰ পিছত এতিয়া মই দি দিছোঁ কাটি ৰখা বিলাহীখিনি আৰু ভালদৰে লৰাই দিছোঁ। ঢাকনখন দাঙি এয়া বিলাহীখিনি অলপ সিজি গৈছে। এতিয়া মই ইয়াত দি দিছোঁ লাই শাকখিনি আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া আকৌ ঢাকনখনেৰে ঢাকি ৰাখি দিছোঁ 5 মিনিটৰ কাৰণে। ঢাকনখন দাঙি মাজে মাজে এইদৰে মই লৰাই আছিলোঁ। এতিয়া মই আধা কাপ পানী দি দিছোঁ আৰু অকণমান লৰাই এখন ঢাকনিৰে ঢাকি ৰাখি দিছোঁ 10 মিনিটৰ কাৰণে। দহ মিনিটমানৰ পাছত ঢাকন দাঙি এয়া লাই শাকৰ সৈতে গাহৰি মাংস হৈ গৈছে। এতিয়া মই অকণমান ধনিয়া পাত কাটি দি দিছোঁ আৰু এয়া আমাৰ লাই শাকৰ লগত গাহৰি মাংস হৈ গ'ল। শেষত মোৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ।